গাইজ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আচাৰৰ এটা ৰেচিপি, সেইটো হ'ল নেমু টেঙাৰ আচাৰ। আশা কৰোঁ নেমু টেঙা আচাৰৰ ৰেচিপিটো চাই আপোনালোকে ভাল পাব। গতিকে আহক চাই লওঁ মই এই আচাৰ কেনেকৈ বনালোঁ। নেমু টেঙা আচাৰ বনাবলৈ মই লৈছোঁ 2টা নেমু টেঙা, আদা অকণমান আৰু কেঁচা জলকীয়া আৰু পকা জলকীয়া কেইটামান। নেমু টেঙা 2টা কাটি এতিয়া মই সৰু সৰু পিচ কৰি ল'ম। কটা হৈ গ'ল। এতিয়া জলকীয়া কেইটা আৰু আদা কেইটুকুৰাও লগতে কাটি দিছোঁ। এতিয়া ইয়াত দিম 3 চামুচ নিমখ। নিমখটো আপোনালোকৰ সোৱাদ অনুসৰি দি ল'ব আৰু 1 চামুচ হালধি। এতিয়া এইখিনি ভালদৰে মিহলাই ল'ম আৰু এদিনৰ কাৰণে এইখিনি ৰ'দত শুকুৱাই ল'ম। আপোনালোকে চাই ল'ব, যদি নেমু টেঙাৰ পৰা পানীটো শুকাই গৈছে তেতিয়া এদিন ৰ'দ দিলেই হ'ব, আৰু যদি শুকোৱা নাই আপোনালোকে চাই পেলাই যেতিয়াই এই পানী শুকাই যাব তেতিয়ালৈকে ৰ'দত দি থাকিব ভালদৰে। মই এইখিনি এদিনেই ৰ'দত দিছিলোঁ আৰু দেখিছেনে ইয়াৰ পানী ভালদৰে শুকাই গ'ল। এতিয়া নেমু টেঙা আচাৰৰ বাবে মই মছলাখিনি গোটাই ল'ম। মছলাখিনিৰ বাবে মই লৈছোঁ বগা সৰিয়হ কেইটামান, শুকান জলকীয়া কেইটামান আৰু লৈছোঁ জিৰা, ধনিয়া, চফ, কালজিৰা আৰু জনি লৈছোঁ। এতিয়া এখন টাৱা গৰম হ'বলৈ পাতি লৈছোঁ আৰু যেতিয়াই এই টাৱাখন গৰম হ'ব তেতিয়া গেছটো ল' ফ্লেম কৰি দিব আৰু তেতিয়া মছলাখিনি দি এই মছলাখিনিৰ কালাৰটো চেঞ্জ হোৱালৈকে অলপ সময় ভাজি থাকিব। দেখিছেনে মছলাখিনিৰ কালাৰটো সলনি হ'ল আৰু এতিয়া গেছটো অফ কৰি দিম আৰু এইখিনি অলপ সময় ঠাণ্ডা হ'ব দিম। যিহেতু এইখিনি ঠাণ্ডা হ'ল এতিয়া মই পিচি ল'ম এইখিনি। মই এইখিনি একেবাৰে মিহি কৰি পিছা নাই, এনেকৈ থৈছোঁ। এনেকৈ থ'লে আচাৰখিনি খাই বেছি ভাল লাগে। এতিয়া মই টাৰ্কা পেনখনত মিঠাতেলখিনি গৰম হ'ব দিম। যেতিয়া মিঠাতেলখিনিৰ পৰা ধোঁৱা ওলাব তেতিয়া মই গেছটো অফ কৰি এইখিনি ঠাণ্ডা হ'ব দিম। এতিয়া শুকাই থোৱা নেমুখিনিত মই অকণমান ৰেড চিলি পাউডাৰ দি দিছোঁ আৰু পিচি লোৱা মছলাখিনিও দি দিম। গৰম কৰি থোৱা মিঠাতেলখিনি ঠাণ্ডা হ'ল। এতিয়া মই এইখিনি নেমুত ঢালি দিম। এতিয়া এই গোটেইবোৰ ভালদৰে মিক্স কৰি ল'ম। এয়া চাওক, মোৰ নেমু টেঙা আচাৰ ৰেডি হৈ গ'ল। নেমু টেঙাৰ আচাৰখিনি আপোনালোকে লগালগ খাব নোৱাৰিব, যিহেতু নেমু টেঙাৰ বাকলিৰ সৈতে দিয়া আছে, সেইবাবে এইখিনি লগালগ খালে তিতা হ'ব পাৰে। প্ৰায় 10-15 দিনমান ৰ'দত দিয়াৰ পাছত এইখিনি যেতিয়া কোমলিব তেতিয়া ই খাবলৈও ভাল হ'ব আৰু ইয়াৰ গোন্ধটোও বহুত ভাল হ'ব। আশা কৰোঁ আপোনালোকৰ ৰেচিপিটো চাই ভাল লাগিল। যদি ভাল লাগিল এটা লাইক কৰি দিব আৰু বহুত বেছি শ্বেয়াৰ কৰি দিব। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে যেতিয়াই নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সোনকালে পায়। গতিকে আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ আহোঁ।